ৰাজ্যত এতিয়া কি চলিছে তোমাৰ নাম কি বৰ্তমান ৰাজ্যত চৰ্চাত আছে তোমাৰ নাম কি সামাজিক মাধ্যম খুলিব নোৱাৰি যতে ততে অকল তোমাৰ নাম কি ৰাতিটোৰ ভিতৰত পূৰ্বৰ ভয় নাখাব বাঘ আহি আছে নিচিনাকৈ তোমাৰ নাম কি প্ৰতিটো চহৰত বেনাৰত লিখা আছে তোমাৰ নাম কি কোনোবাই সামাজিক মাধ্যমত লিখিছে কোনোবাই আকৌ সেলফি উঠি পোষ্ট কৰিছে এতিয়া সকলোৰে মুখে মুখে কেৱল তোমাৰ নাম কি হয় এয়া এক বিজ্ঞাপন মানুহৰ মন আকৰ্ষণ কৰিবলৈ এয়া এক কৌশল কিন্তু কোনে কিয় এই বিজ্ঞাপন প্ৰকাশ কৰিব নিশ্চয় কোনোবা ডাঙৰ কোম্পানীৰ এই কাম এবাৰ পূৰ্বৰ দৰে ব্লেক টাইগাৰ সিমেন্টৰ দৰে আৰম্ভ কৰিছে নেকি এই প্ৰচাৰ যিয়ে নহওক ৰাইজৰ মাজত কৌতূহল তুলিবলৈ সক্ষম হৈছে তোমাৰ নাম কি নিউজ ডেস্ক ৰিপৰ্ট পি নিউজ অসম